নমস্কাৰ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি মই ভিডিঅ'টো ক'বলৈ কৈছোঁ যে আজি জালিয়ানাৱালাবাগৰ যিটো হত্যাকাণ্ড হৈছিলে সেইখিনি আপোনালোকৰ জেগা দেখাওঁ বুলি। এই মূৰ্তিটো দেখিছে, অমৃতসৰলৈ গ'লে এই মূৰ্তিটো দেখিব। এইটো ছাইডে মন্দিৰৰ ফালে সোমাই যাওঁতে বাওঁ ছাইড হ'ব আৰু মন্দিৰৰ ফালৰ পৰা ওলাই আহোঁতে সোঁ ছাইডে এটা ৰাস্তা আছে, অকণমানি গলি এটা আছে। সেইফালেদিয়ে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ যোনখিনি জেগা সেইখিনি পাবগৈ। তো সেইকাৰণে সেইখিনি জেগাখিনি মই ভালকৈ দেখাই দিছোঁ। আৰু এতিয়া আমি সোমাই আহিছোঁ, প্ৰৱেশ কৰাৰ গেটতে এইখিনি মানুহখিনিৰ মূৰ্তি এনেকৈ বনাই থৈছে। বৰ ধুনীয়াকৈ বনাই থৈছে দেখিছে, পূৰা সৰুৰ পৰা ডাঙৰলৈকে পূৰা ছোৱালী চবকে বনাই থৈছে। এইখনেই হৈছে গল্ডেন টেম্পলৰ পৰা জালিয়ানাৱালাবাগৰ যোনখন গেট হয় সেইখন আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। তাৰপৰা আমি এইটো ভিতৰত প্ৰৱেশ কৰিছোঁ। তো আপোনালোকেও আহি থাকক আমাৰ লগত, চাওক জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ যোনখিনি ঠাই আপোনালোককো দেখুৱাব চেষ্টা কৰিম। আৰু কিছুমান ইয়াত মানে মিউজিয়াম টাইপত ৰখা হৈছে বস্তু কিছুমান, তো সেইবিলাকো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ, লাষ্ট শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। फिर की गैलरी नंबर 1 की बाहर जाने का रास्ता है इधर। ये तो आर्ट बाली और आर्ट People responded and came in large numbers. They weren't aware that the colonials had declared martial law in Amritsar, banning public meetings and Rabat area. And after the 13th year, General Khan came to know that the first meeting and he decided to act.
ये गैलरी नंबर 2। इसकी मौत का करीब होने वाला है। 11 अप्रैल शांति प्रिय और निकट के प्रदर्शनकारियों पर बनी इस अकारण फायरिंग के चलते ही लोग उत्तेजित हो हिंसा पर उतर आए, जिसमें 5 गोलियां चली गई। निश्चित पर हुआ हमला भूमिपूर्ण था। अचलित अवस्था में इस महिला को एक भारतीय ने भी सुरक्षा दिया। प्रॉमिस तोड़ता है पीछे এইখিনি শ্বহীদখিনিৰ নাম আছে ন। মানে ৰ'দ দে ওলাই যাব নোৱাৰি, তথাপিও চাবলৈ জালিয়ানাৱালাবাগত আছো ন আমি। জালিয়ানাৱালাবাগ 1990 মনত তোমাৰ সেই অভিশপ্ত দিনটো। এই ফুলটো বৰ চকলেট কালাৰ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইখিনি হ'ল বিশল্যকৰণী নেকি, এইখিনি হ'ল সৰু সৰু আমাৰ সেই আই ফুলটো, দুইটা এনেকৈ কাটি পিনি এনেকৈ হৈছে। এইটো মোৰ পটৰটো, মোক বেগটো দিবা নেকি? ভাগৰটো লাগিছে বাৰু। দেখা দুইটা চাইডে কৰি দিছে নে, ধুনীয়া লাগিছে আৰু দেখিবলৈ। আমি কেইটা আহি আছোঁ বৰ্তমান। এইখিনি কি বস্তু এনেই সজাইছেনে এনে? ওচৰলৈ গৈছে আৰু দেখিলে গম পাম। ইয়াত এটা পুখুৰী আছে, বৰ ধুনীয়া দেখাই আছে। মই না দেখা। হালধীয়া ৰঙৰ পদুম ফুলি আছে ইয়াত, সেইটো কোনটো? ঐ দে গৰৈ মাছ। মানুহ ধৰি পিনি পিটিকা বনাই খাওঁ নি বাৰু? আহা, গৰৈ মাছটো দেখি পিনি পিটিকা খাই যাবলৈ মন গৈছে। সেইটো গৰৈ মাছ এটা ঘূৰিছে, দেখিছে নাই বাৰু? মোবাইলত মই ধৰিবই পৰা নাই কি ওলাইছে। এইটো গৰৈ মাছ বহুত দিন দেখাই নাই পঞ্জাৱত, একদম দেখি পিনি মোৰ ধৰি লৈ পিটিকা কৰি খাবলৈহে মন গৈছে, পুৰি পিনি। গৰৈ মাছটো ধৰি পিনি মোৰ পুৰি পিটিকি কৰি খাবলৈহে মন গ'ল।
ইমান দিনৰ মূৰত গৰৈ মাছটো যে চেহেৰাটো দেখাইছে সেইটো ধন্যবাদ। এইপিনে আহা, ইয়াত সোমাব নোৱাৰি। সোমাবলৈ দিয়ে চাগে, এইটো এনেই হেৰিহে আছে লগ। চাহত ৰৈ লৈছোঁ দেই, ইমান ৰ'দে পৰিছে। জালিয়ানাৱালাবাগ দেখাই দেখাই একদম শেষেই নহ'ব। মানে নিজে আহি পিনি দেখাটো যিমান হেৰি লাগিব, ফোনত এডোখৰ এডোখৰ আৰু ইমান হেৰি নাথাকে ন। চাওঁচোন কি গুলি লগা দাগ, কি এতিয়াও আছে দিবাৰবোৰ। এইটো হৈছে বুলেট মাৰ্ক। ইয়াত মাৰ্ক কৰি থোৱা আছে ৱালত, আৰু এইকেইটা হ'ল চিন য'ত বুলেট পৰিছিলে। এইখিনি হৈছে বুলেট মাৰ্ক, যোনখিনি চবেই জানে সেইটো দিনটোত যে কি হৈছিলে, ইংৰাজে কি কৰিছিলে। তো সেইখিনি বুলেট মাৰ্ক দেখিছে নহয়, সেইখিনি ইয়াত বুলেট এই ৱালখনত লাগিছিলে। সেই অভিশপ্ত দিনটোত কিমান মানুহৰ যে কেনেকুৱা অৱস্থা হৈছিলে আপোনালোকে নিজেই জানে। তো চাওকচোন, এই ৱালখনতে ইমান লাগিছে যদি মানুহৰ কি অৱস্থা হৈছিলে। এইবিলাক কাঠৰ দি থৈছে। মই এইটো ষ্টাইলৰ ঘৰৰ ওপৰত চাদত এইটো ষ্টাইল দিলে কেনেকুৱা লাগিব? ভালে লাগিব, খালি ৰং চং কৰি ভাল। এইটো কালাৰ কৰি থ'লে আমাৰ তাৰ নিচিনা ইয়াত ইমান বৰষুণ দিয়ে নেকি? নিদিয়ে নহয়। তো ইয়াৰ সেইটো কাৰণে ফিনিচিং দিয়া কালাৰটো দি দিলে হ'ল। এইখন হৈছে জালিয়ানাৱালাবাগ। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ, আৰু এখন এক্সিট গেটেদি আমি এতিয়া ওলাই যাম। এক্সিট গেট আছে, সেইফালে ওলাই যাব লাগিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ। আৰু যোনসকল নতুন প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব।